बे समाव मोनसे बिग ब्रेकिं निउज गसाइगावनि कसुगावआव महामाया मन्दिरनि मोखाङाव लामा जाब्रबथायनि बेरेखायै गुरुपेलायाव राजा लामाखौ होबथाना सुबुंफ्रा हेंथा दिन्थिफुंदों। गुरुपेलायाव हौवाफोर आरो हिन्जावफोरा 22 नं माहारियारि राजा लामाखौ होथेदों आरो हेंथा दिन्थिफुंदों। बावैसो फुं समाव जाब्रबथायजों 4 सुबुंफोरनि जिउ गोमानाय जाथायखौ लाना रायजो राजाफ्रा सालायगिरिखौ फासि होनांगौनि दाबिजों दुंहाव थासारि सोमजिदों। सुबुंफ्रा दाबि खालामो दि बेयो मोनसे जाब्रबथाय नङा, नाथाय मोनसे बुथारनायसो। बे समाव महकुमा पुलिस मावख'गिरि हिरेन कुमार डेकाया फैना थासारिखौ सामलायनो नाजानायखौ रायजोफ्रा गनायनानै लायाखै। बे समाव गोबां जौ मालगारिफ्रा लामायाव थाबथानानै दं। ঘটনা আর কি তো একচুয়ালি ঘটনা মানে একচুয়ালি পরিকল্পিতভাবে হত্যা করেছে, গতিকে আমি হত্যাকাণ্ডৰ উচিত তদন্তক আমি বিচাৰিছো আর কি। আজি ফ্যামিলি 5টা যে আছে, 5টা ফ্যামিলিয়ে ইমান মানে দুখীয়া ফ্যামিলি, নিশ্চয় আপোনালোকে যদি ভিজিট কৰে আপোনালোকে গম পাব। তো 5টা ফ্যামিলিতে আজি যে শ্ৰাদ্ধ কৰিব, শ্ৰাদ্ধ শান্তি কৰাৰ লগত ইহঁতৰ 10,000 টকা হাতত নাই। তো গতিকে আমি চৰকাৰক আহ্বান কৰিছোঁ যাতে প্ৰতিটো ফ্যামিলি 10 লাখকৈ টকা যাতে আমাৰ আৰ্থিক সাহায্য, ইনষ্টেণ্ট আৰ্থিক সাহায্য যাতে আগবঢ়ায়। একচুৱেলি আমি এই মানে হাইৰোডত উঠাৰ এইটোৱেই কাৰণ যে আমি মানে এই যে আজি যে নিৰীহ ফ্যামিলিকেইটা যে আৰ্থিকভাৱে সাহায্য দিব, কোনে দিব? আমি এখন গাঁৱত একজন যদি ফ্যামিলি যদি এনেকুৱা হ'লে হয় আমি চবে পইচা উঠাই আমি সাহায্য কৰিলোঁ হয়, কিন্তু 5খন ফ্যামিলি কেনেকৈ আমি সহায় মানে কৰিম? তো গতিকে আমি আৰ্থিক সাহায্যৰ লগতে আমাৰ মানে দোষী উচিত মানে শাস্তি পোৱাৰ কাৰণে আমি আজি হাইৰোডত আহিছোঁ। একচুৱেলি ইহঁতে মানে কচুগাঁও মহামায়া ধামত বলবম পানী ঢালিবলৈ গৈছিল। গাড়ীখন একচুৱেলি বেংগলত গৈছিল, ৰায়দাগৰ পৰা ডাইৰেক্ট ইহঁতে কচুগাঁও মহামায়াত পানী ঢালি ঘৰত আহিব। তো গতিকে মই লগত ৰাস্তাত দেখা পাইছোঁ, কথা পাতিছিলোঁ। ইহঁতে পানী ঢালি মানে গাড়ীত উঠি থকা অৱস্থাত একদম ৰাস্তাৰ পৰা বহুত দূৰতে আছিল। ইহঁতে মানে ডাইৰেক্ট আহি খুন্দাই দিছে, মানে এইটো মাৰিছে আৰু কি। আমি ক'ম যে মাৰিছে। এজনৰ অৱস্থা কেনেকুৱা? মানে 5জনতে স্পট আৰু একজনৰ অৱস্থা মোটামুটি এইটো মানে সংকটজনক অৱস্থাত আছে। এতিয়া আমি গুৰুপেলা নেশ্যনেল হাইৱে বাছ ষ্টেণ্ডত আমি আছোঁ। আমি ইয়াততো আছোঁ মোটামুটি 700 মান আছোঁ। পাইছে আজি পুৱাত আমাৰ এই 1 নং হাতীঘৰৰ গুৰুপেলা 1 নং হাতীঘৰৰ 5টা ল'ৰা মানে বলবমৰ কাৰণে কচুগাঁও মহামায়া ধামত জল ঢালিব গৈছিল। জল ঢালাৰ পিছত সিহঁতে যেতিয়া ঘৰলৈ উভতিব তেতিয়াই মানে এটা কণ্টেইনাৰে এই 5জন ল'ৰাক মানে মহতিয়াই লৈ যায় আৰু তাতে মৃত্যু হয়। তো এই কাৰণত আমি মানে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ যে একদম নিৰীহ ফেমিলি, সিহঁতে নিৰীহ ফেমিলি। আমি মানে এইটো মানে চৰকাৰৰ পৰা এইটো মানে বিচাৰিছোঁ যে সিহঁতক আৰ্থিকভাৱে মানে সাহায্য কৰিব লাগে। আৰু লগতে মহামায়া ধাম আৰু গুৰুপেলা বাছ ষ্টেণ্ডত কোনো বেৰিকেড, কোনো বাম নাই। এইটো অতি সোনকালে প্ৰশাসনে এইটো চাই কৰিব লাগে। আজি আমাৰ SDPO ছাৰৰ পৰা আমি শুনিব পাৰিছোঁ এতিয়া বেৰিকেড দি আছে। এতিয়া বেৰিকেড দি কি হ'ব? আগত দিব লাগিছিল, ঘটনা হোৱাৰ আগত সাৱধান হ'ব লাগে। আজি ক'বলৈ গ'লে আমাৰ পশ্চিমবংগত ৰায়দাগত যিখন মানে নদীৰ পৰা পানী লৈ আহিছে, সেই নদীৰ ওচৰত পুৰা 2 কিলোমিটাৰমান প্ৰশাসনে বন্ধ কৰি দিছে। কিয় আমাৰ ইয়াত দিব পৰা নাই? প্ৰশাসনৰ ইমান গাফিলতি কিয়? আগন্তুক দিনত এনেকুৱা গাফিলতি হ'ব নালাগে। আৰু তাত ভলেণ্টিয়াৰো নাছিল, প্ৰশাসনৰ এটা মানুহো নাছিল, আৰু তাত বামো নাই, কোনো বেৰিকেডো নাই। তো অতি সোনকালে এইটো প্ৰশাসনে নজৰ দিব লাগে, বাম দিব লাগে আৰু সিহঁতক মানে আৰ্থিক সাহায্য কৰিব লাগে। এইটোৱে আমাৰ দাবী আৰু কি। এই গুৰুপেলা ৰাইজৰ হৈ মই এইটো দাবী জনাওঁ। যেতিয়ালৈকে আমি প্ৰতিশ্ৰুতি নাপাওঁ তেতিয়ালৈকে চলি থাকিব। মই কৈছোঁ চাৰ্কেল অফিচাৰক মই কৈছোঁ ডিচিক অৱগত কৰক, ডিচিক আহিব দিয়ক, ডিচি আমাৰ লগত কথা পাতক, ইহঁতক মানে আৰ্থিক সাহায্য কৰক, আমি এৰি দিম। তাতে যদি সন্ধিয়া হৈ যায়, কালি হৈ যায়, কোনো একো কথা নাই, কিন্তু আমি চলাই যাম।